নমস্কাৰ সকলোকে মই কাজল ক্ৰা মোৰ আন এটি নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম জনালো আশা কৰিছো আপোনালোকে সকলোৱে ভালেই আছে আৰু মই আকৌ আহিলো আপোনালোকৰ ওচৰত নতুন এটি ব্লগ লৈ আশা কৰিছো আপোনালোকে মোৰ আগৰ ব্লগবোৰক যেনেকৈ মৰম দিছে এই ব্লগটোকো তেনেকৈ মৰম দিব আৰু জুনে জুনে মোক সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত থ্যাংক ইউ যে মোৰ চেনেলটোক আপোনালোকে সাবস্ক্ৰাইব কৰিছে আৰু জুনে ধৰক মোৰ এই ব্লগটোক এতিয়া চাই আছে নতুনকৈ তেওঁলোকেও গৈ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব সকলোকে কলো আপোনালোকে ব্লগবোৰ চাই কেতিয়াবা লাইক কৰিব পাহৰিও যায় আজি মই যোনটো টপিক আনিছো হেতু হল বিউটি হ্যাক্সৰ ওপৰত ভাবিছো হয়তো আপোনালোকক এই ব্লগটো ইউজফুল হ'ব পাৰে সেইবাবে মই লৈ আনিলো এই বিউটি হ্যাক্সৰ ওপৰত নতুন ব্লগ আৰু এই হ্যাক্সবোৰ মই নিজেই কৰো সেই বুলি ভাবিয়ে মই লৈ আনিছো আপোনালোকৰ কাৰণেও ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো কি জানি আপোনালোকৰো কাম আহিব পাৰে কাৰণ কিয় কিছুমান সময়ত হ্যাক্সবোৰো কাম আহি যায় তেনেহলে আহক আজিৰ ব্লগটোক স্টাৰ্ট কৰি দিও আপোনালোকে চাই থাকিব স্কিপ কৰি নিদিব এন্ডলৈকে চাই থাকিব আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব দেই সকলোকে মই আৰু এবাৰ কলো আহক এতিয়া আজিৰ ব্লগটো মই স্টাৰ্ট কৰি দিও প্ৰথম যোনটো হ্যাক মই এতিয়া আপোনালোকৰ লগত শেয়াৰ কৰি আছো হেতু আমাৰ একচুয়ালি সকলোৰে লগত হৈ যায় বিশেষকৈ অকল মেকআপ আৰ্টিষ্টৰ লগতে যে হয় হেতু মই নকওঁ আমাৰ সকলোৰে লগতে এটো হৈ যায় কাৰণ কিয় চাওক এতিয়া আমাৰ এনেকে আইশ্যাডো প্যালেটছবোৰ হয় কিছুমান শেডবোৰ ভাঙি যায় ভাঙি গলে এতিয়া আমি সেই কালাৰটো পেলাইও দিব নোৱাৰো তেনেহলে আমি কি কৰিম এতিয়া ধৰক সাপোজ এইটো যদি শেডটোৱে যদি ভাঙি গৈছে তেনেহলে আমি ইয়াৰ পৰা উলাই কোনবাটা প্যালেটত লৈ ভালকে আমি তাক আৰু গুটে পাউডাৰ কৰি লম পাউডাৰ কৰি আকৌ যোন জায়গাত আছিল সেই জায়গাতে তাক আপোনালোকে প্লেস কৰি দিব কৰি কেনে ৰাবিং এলকহলটো আমাৰ সকলোৰে ঘৰতে থাকে হেইটো ধৰক স্যানিটাইজাৰটো আমি কি কৰিম এনেকে স্প্ৰে কৰি দিম স্প্ৰে কৰি দিয়াৰ লগে লগে কি হ'ব আপোনালোকে হয়তো স্প্যাচুলা নহলে বা নিজৰ ফিংগাৰছৰ লগতে ভালকে এনেকে সেটিং কৰি লয় অলপ টাইম ড্ৰাই হ'ব কাৰণে দিব চাবচোন আকৌ এনেকে জিবোৰ ধৰক ইয়াতে আইশ্যাডোবোৰ আমাৰ আছে তেনেকে সেই ভাঙা আইশ্যাডটো এনেকে কেক ফৰ্মত ধুনিয়াকে হৈ থাকিব তো আমি সেই আইশ্যাডোক আকৌ ৰিইউজ কৰিব পাৰো পেলাই দিয়াতকৈ ভালটো আমি এনেকৈ কৰিব পাৰো মই কিন্তু এনেকৈ কৰোৱে কাৰণ মোৰ বহুত প্ৰডাক্টস এনেকৈ কিবা না কিবা ধৰক কাৰণে ভাঙিয়ে যায় মই আকৌ এনেকৈ ৰাবিং এলকহল দি ভালকে কেক ফৰ্মত কৰি মই আকৌ ৰিইউজ কৰো পেলাই নিদিও মই কাৰণ কিয় ধৰকচোন এটা আইশ্যাডো প্যালেটে হল বা ধৰক আমাৰ হাইলাইটাৰ প্যালেটে হল যোনবোৰ ধৰক কেক ফৰ্মত আহে ন হেবোৰ পৰিলে বা কবাত ধৰক অলপমান কিবা ক্ষেত্ৰতে পুটুককে মানে ভাঙি যায় তো মই কি কৰো তাক আকৌ এনেকে পুৰা গুৰি কৰি লও উলাই আকৌ যোন জায়গাত তাৰ প্লেসটো থাকে তাতে আকৌ ঢালি মই ৰাবিং এলকহল দি ভালকে সেট কৰি অলপ টাইম শুকাবৰ কাৰণে মই সাইড কৰি থৈ দিও পিছত চাও ধুনিয়া আকৌ এনেকে কেক ফৰ্মত হৈ থাকে মই আকৌ ৰিইউজ কৰো মই এনেকে পেলাই নিদিও আপোনালোকে কেতিয়াবা চাবচোন যদি হেনেকুৱা হয় পেলাই নিদিব আপোনালোকে আকৌ ৰিইউজ কৰিব পাৰিব এতিয়া সেকেন্ড নম্বৰ হ্যাকটোত আহো এটো দেখিছেনে কি হয় ইয়াক মই পেকেটৰ পৰা উলাই দেখাও যেহেতু মই পেকেটতে মই ৰাখি থৈছো কাৰণ কিয় এই পেকেটটো কিন্তু বহুত দৰকাৰী হয় দে কিয় দৰকাৰী হয় মই কৈ আছো এটোটো সকলোৱে গমে পাইছে সাইকে কি হয় এটো পাফ হয় ন এটো পাফ হয় এতিয়া ইয়াক আমি কি কৰিম মই কৈ আছো আপোনালোকক আমি কবা যদি উলাই যাও আমি ৰেডি যেতিয়া হৈ যাও ঘৰৰ পৰাই ধুনিয়াকে আমি ৰেডি হৈ যাও যদি ফ্ৰেন্ডছৰ লগত আমাক লগ কৰিব আছে বা যতেই নহক কিয় আমি তো ঘৰৰ পৰাই ৰেডি হৈ যাও তাছতো আমি বাহিৰত আকৌ ধৰক অলপমান টাচ আপ কৰিব লগিয়া হৈ যায় কিবা হৈ যায় তো আমি তো ব্ৰাশ ফাউন্ডেশন এইবোৰটো আমি আৰু আমাৰ হে স্লিং বেগ কিবা সৰু সৰু বেগে লৈ যাও হেবোৰতটো আমি আৰু এইবোৰ ভৰাই তো লৈ যাব নোৱাৰো গতিকে আমি আমাৰ টাচ আপ কৰিবৰ কাৰণে এটা বহুত ধুনিয়া হ্যাক হয় এইটো আমি কেতিয়াবা মইতো কৰো আপোনালোকে কৰিব পাৰে এই কাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰি আছো এই পাফটো কি কৰিব এনেকে সিজাৰ কেচিৰ এই আকটোৰ লগতে কি কৰিব এই পোৰশনটোত অকমান এনেকে সৰুকে কাটি লব অকমান বেছি নহয় অলপ কাটি লব কাটিলে কি হ'ব এটো সিলাইটো খুলি যাব তাৰ পিছত কি কৰিব মই কৈ আছো আপোনালোকক মন দি চাই থাকক ফাউন্ডেশন হল বা জুনে ধৰক ফাউন্ডেশন বা লগাই
আৰু যোনে ধৰক BB ক্ৰীম CC ক্ৰীম যিও ইউজ কৰে সেইবোৰো এক প্ৰকাৰৰ ফাউণ্ডেশ্যনে হয়, খালি লেয়াৰটো থিন হয় BB ক্ৰীম আৰু CC ক্ৰীমৰ। কি কৰিব, এই য'ত যে আমি কাটি লৈছোঁ তাৰ ভিতৰত কি কৰিব, ফাউণ্ডেশ্যন অলপমান পাম্প কৰি, অলপ আৰু বেছি নহয় আৰু অলপ কোৱান্টিটি ইয়াৰ ভিতৰতে লৈ ল'ব। তো এইটো যিহেতু ধৰক এনেকৈ ভেলভেট কাপোৰৰে হয় নহয় জানো, ইয়াৰ ভিতৰত যদি আমি ফাউণ্ডেশ্যন বা আমি যি ক্ৰীমেই হওক আমি যদি ইয়াৰ লগত সোমাই ল'ম ধৰক ভিতৰত, আমি য'তেও নহওক কিয় আমি এনেকৈ আমাৰ টাচ আপ কৰিব পাৰোঁ, কাৰণ এইটো কাপোৰ হয়। ইয়াৰ ভিতৰতে আমি যদি ক্ৰীম বা ফাউণ্ডেশ্যন যিও লৈছোঁ, এইফালে এনেও অলপমান প্ৰেছ কৰিলে ওলাবই। তো এনেকৈ আমি ধুনীয়াকৈ আমাক য'ত য'ত ধৰক টাচ আপ লাগে আমি টাচ আপ কৰি ল'ব পাৰোঁ, কাৰণ কিয় গৰম জাগা হয় ন, আমাৰ স্ৱেটিং হৈয়ে থাকে। তো সেনেকৈ আমি মুচুনতে আমাৰ অলপমান টাচ আপৰ প্ৰয়োজন হৈ যায়। তো এনেকৈ কৰি আপোনালোকে আপোনালোকৰ ফাউণ্ডেশ্যন হ'ল BB ক্ৰীম বা CC ক্ৰীম ইয়াতেই আপোনালোকে ভৰাই লৈ যাব পাৰে, আৰু ব্ৰাছৰো দৰকাৰ নাই, কাৰণ এইটো যিহেতু পাফে হয়, ইয়াৰ ভিতৰতে যদি আপোনালোকে ফাউণ্ডেশ্যন যদি লৈ যায়, এইটোৰ লগতে ধুনীয়াকৈ আপোনালোকে টাচ আপ কৰি ল'ব পাৰিব, ব্লেণ্ডো কৰি ল'ব পাৰিব। কেতিয়াবা এই হেকটোক এপ্লাই কৰি চাব, আৰু যেতিয়া ইয়াতে ফাউণ্ডেশ্যনটো ভৰাই ল'ব ইয়াৰ ভিতৰত, মই যে কৈছিলোঁ এই পেকেটটো কিন্তু বহুত দৰকাৰ হয়। ইয়াতে ফাউণ্ডেশ্যনবোৰ লোৱাৰ পিছত ইয়াৰ ভিতৰতেই আকৌ এনেকৈ আমি সুমুৱাই আমাৰ স্লিং বেগ হওক যি হওক বেগত আমি ধুনীয়াকৈ কেৰি কৰি লৈ যাব পাৰোঁ। এতিয়া আহোঁ বেলেগ এটি হেকৰ লগত, আই শ্বেডো পেলেট। এতিয়া মই এইটোত কি আপোনালোকক মই কৈ আছোঁ শুনি থাকক। এতিয়া ধৰক আমাৰ সকলোৰে লগততো চব কালাৰৰটোতো আইলাইনাৰ নাথাকে। এতিয়া মোৰ যদি ধৰক ব্লু কালাৰ এনেকুৱা, মই ধৰক যোনটো কাপোৰটো পিন্ধিছোঁ যি কালাৰৰ, এই কালাৰৰে মই এতিয়া আইলাইনাৰ যদি লগাব বিচাৰোঁ আৰু মোৰ লগত যদি এই কালাৰৰ আইলাইনাৰ নাই, তেতিয়াহ'লে মই কেনেকৈ লগাম? মই কি কৰোঁ জানেনে? মই কৈ আছোঁ, আমাৰ লগততো এনেকৈ আই শ্বেডো পেলেট থাকে যোনটোত ধৰক বহুত কালাৰৰ শ্বেডছবোৰ থাকে। তো এই ধৰক আই শ্বেডো পেলেটটো ফিক্সিং স্প্ৰেটো আমাৰ চবৰে লগত থাকে, যোনটো আমি মেকআপ কৰাৰ পিছত আমি ফিক্সিং স্প্ৰে কৰোঁ। সেই স্প্ৰেটো অকণমান এনেকৈ, এইটো কালাৰ মোক এতিয়া লাগে, লাইনাৰ মই লগাম, মোৰ লগত লাইনাৰ নাই, মই ইয়াৰ ওপৰতে অকণমান ফিক্সিং স্প্ৰেটো স্প্ৰে কৰি যোনটো মোৰ লাইনাৰ লগোৱা ব্ৰাছ আছে, সেই লাইনাৰ লগোৱা ব্ৰাছেদি মই ধুনীয়াকৈ মোৰ লাইনাৰ এপ্লাই কৰি ল'ম। হ'লনে? ব্লু কালাৰৰ লাইনাৰ মই পাই গ'লোঁ। তো ঠিক তেনেকৈ এতিয়া মোক যদি পিংক, পাৰ্পল, য়েল্লো, হোৱাইট যিকোনো কালাৰৰো যদি মোক যদি ধৰক আইলাইনাৰ লাগে আৰু মোৰ লগত নাই, তো মই এনেকৈ ক্ৰিয়েট কৰি লওঁ বেলেগ বেলেগ শ্বেডৰ আইলাইনাৰ। মই ফিক্সিং স্প্ৰে ইয়াতে অলপমান মাৰি মই ধুনীয়াকৈ লাইনাৰ বনাই লওঁ, আৰু বহুত কাম আহে, কিন্তু মইতো এনেকৈ বহুত কৰোঁ। সেইকাৰণে ভাবিলোঁ এই হেকটোক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকৰো কাম আহিব পাৰে। কাৰণ কিয় আই শ্বেডো পেলেটটো আমাৰ সকলোৰে, লেডিজ হ'ল, টিনেজাৰ গাৰ্লছ হ'ল, সকলোৰে লগত থাকে, কিন্তু এনেকৈ ডিফাৰেণ্ট শ্বেডৰ লাইনাৰ নাথাকে। গতিকে আপোনালোকে এনেকৈ লাইনাৰ বনাই ল'ব পাৰে। তো এইটো এটা হেক হ'ল, ট্ৰাই কৰি চাব কেতিয়াবা আপোনালোকে। আৰু চাবচোন আমাৰ টিনেজাৰ গাৰ্লছবোৰে অলপ বেছিকৈ ধৰক ধুনীয়া এনেকৈ উইং লাইনাৰ বেলেগ বেলেগ কালাৰেদি এপ্লাই কৰি ভাল পায়। তো এনেকৈ আপোনালোকে কিন্তু কৰিব পাৰে, ফিক্সিং স্প্ৰে নাই যদিও লৈ ল'ব, আৰু আই শ্বেডো যিহেতু আমাৰ সকলোৰে লগত থাকে, আপোনালোকে এনেকৈ বিভিন্ন ধৰণৰ লাইনাৰ কালাৰ্ছ এপ্লাই কৰিব পাৰিব, কেতিয়াবা চাবচোন। এতিয়া মই লিপষ্টিকৰ হেক ক'ব গৈ আছোঁ। আমি লিপষ্টিক মানে ধৰক কেনেকৈ এপ্লাই কৰিব লাগে সেইটোৰ ওপৰত মই এতিয়া আপোনালোকক ক'ব গৈ আছোঁ। চাওক, কেতিয়াবা আমাৰ ধৰক এনেকুৱা নেচাৰেল লিপছবোৰ, আপাৰ লিপ হ'ল বা আমাৰ এনেকৈ লোৱাৰ লিপ হ'ল, অলপমান ডাৰ্ক হয় ন, অলপমান মানে ধৰক চবৰে এনেকুৱা পিংক নহয়, কিছুমানৰ অলপমান ডাৰ্ক হয়, অলপমান ক'লা থাকে লিপটো। তো এতিয়া তাতে যদি আমি ছাপ'জ এতিয়া মই যোনটো কালাৰৰ লিপষ্টিক লগাম, সেই লিপষ্টিকটোৰ ছেইম কালাৰ নাহিবও পাৰে। কাৰণ কিয়, মোৰ লিপছটো
ব্ল্যাক হয় সাপোজ কথাটো কৈছো মোৰ এই আপাৰ লিপসটো যদি ব্ল্যাক হয় বা তলৰ লিপসটো মোৰ যদি অলপ ব্ল্যাক আছে বা টোনটো যদি অলপমান ডাৰ্ক হয় তেতিয়াহলে মই যদি পিচ কালাৰৰ যদি লিপষ্টিক মই এতিয়া লগাম বুলি ভাবিছো তেতিয়াহলে সেম সেই পিচ কালাৰটো নাহে তেতিয়া আমি কি কৰিব পাৰো তো এই হ্যাকটুক আপোনালোকে ট্রাই কৰিব পাৰে আমি যোনটো আমাৰ নিজৰ টোনৰ ফাউন্ডেশন হল বা কনসিলাৰ হল আমি যোনটো এপ্লাই কৰো সেই শেডটোকে আপোনালোকে কি কৰিব লিপসৰ ওপৰতো ধুনিয়াকে এপ্লাই কৰি লব কৰি কিন্তু ভালকে ব্লেন্ড কৰি লব কনসিলাৰে হওক বা ফাউন্ডেশন হওক যোনটো আমাৰ নিজৰ টোনৰ হয় ভালকে লগাই ব্লেন্ড কৰি লব তো আমাৰ এটা পুৰা ক্লিয়াৰ ক্যানভাস হৈ গল এতিয়া আমি যি কোনো শেডৰে আমি লিপষ্টিক নলগাও কিয় আমি পারফেক্ট সেই কালাৰটোৱে পাম এতিয়া আহো বেলেগ এটা হ্যাকটোৰ লৈ এতিয়া মোৰ হ্যাকটো হল ব্ৰাছেছটো আমাৰ দিয়কচোন সবৰে লগত সব নাথাকে এগাল ব্ৰাছ নাথাকে দুই এটা ব্ৰাছে থাকে এতিয়া মেকআপ আৰ্টিষ্ট সকলৰ লগততো গুটে ব্ৰাছ থাকিবই লাগিব কিন্তু যোনে ধৰক নিজৰ পাৰ্সোনাল মেকআপৰ কাৰণে হয় তো তেওঁলোকে সিলেক্টেড ব্ৰাছে ৰাখে কিন্তু তাৰ মাজতো বুলে অলপমান কিছুমান ব্ৰাছ লগা হৈ যাব পাৰে তেতিয়া কি কৰিব সাপোজ এতিয়া এটো পাউডাৰ ব্ৰাছ হয় এটো দি আমি পাউডাৰো লগাব পাৰো কম্পেক্ট লগাব পাৰো বা আমি ব্লাশাৰ লগাব পাৰো হাইলাইটাৰ লগাব পাৰো ন তো এতিয়া আমাক বুলে কন্ট্ৰোলিং ব্ৰাছ লাগে এতিয়া কি কৰো কন্ট্ৰোল কৰা ব্ৰাছটো যদি আমাৰ লগত নাই তেতিয়া আমি কি কৰিব পাৰো এটো চাওক পুৰা এনেকে ফ্লাফি ব্ৰাছ হয় আৰু কন্ট্ৰোল কৰিবৰ কাৰণে আমাক অলপমান এনেকুৱা পাতল ব্ৰাছ লাগে ন যোনটো থিন হয় এনেকা গোল ব্ৰাছ হলে আমি কন্ট্ৰোল কৰিব নোৱাৰো কাৰণ দিগদাৰ হৈ যায় তো আমি কি কৰিম এটো ৰাবাৰ দেখিছেনে ৰাবাৰ এনেকে ৰাবাৰ লৈ লব লৈকে ব্ৰাছৰ ব্ৰিসেলছত এনেকে ধুনিয়াকে মেৰাই লব মেৰাই ললে কি হ'ব এনেকে ডাঙৰ ব্ৰাছটো শেপটো মানে এনেকে সৰু হৈ যাব মিহি সৰু হৈ যাব আৰু আমি এই ব্ৰাছৰ লগত ধুনিয়াকে কন্ট্ৰোল কৰিব পাৰো কাৰণ কন্ট্ৰোল কৰিবৰ কাৰণে আমাক পাতল ব্ৰাছ লাগে মিহি থিন ব্ৰাছ লাগে চাওকচোন হলনে পাৰিম নে এইটো লগত কন্ট্ৰোল কৰিব পাৰিম তো আমি এইটো লগত কন্ট্ৰোলিং কৰিব পাৰো নোজ কন্ট্ৰোলিং চিক্স কন্ট্ৰোলিং আমি ধুনিয়াকে এইটো লগত কন্ট্ৰোল কৰিব পাৰো তো আপোনালোকে এনেকে কিতিয়াবা এই হ্যাকটুকো এপ্লাই কৰি চাবচোন কাৰণ সকলোৰে লগতটো এভেইলেবল ইমান ব্ৰাছ নাথাকে তো যাৰ লগত ধৰক এনেকে কন্ট্ৰোলিং কৰিবৰ কাৰণে বা হাইলাইটাৰ লগাবৰ কাৰণে যদি ফ্যান ব্ৰাছ নাই তেতিয়া হলে এনেকে আপোনালোকে ফ্লাফি ব্ৰাছটুকো ৰাবাৰেদি অলপমান ওপৰত বান্ধি এই সাৰফেসটো এনেকে থিন কৰি হাইলাইটাৰ কন্ট্ৰোলিং আপোনালোকে কৰিব পাৰে ঠিক তেনেকৈ এতিয়া সাপোজ এতিয়া আমাৰ লগত ধৰক আইশ্যাডো ব্ৰাছ আছে বাট আমাৰ বুলে এনেকে আউটাৰ কৰ্নাৰ ইনাৰ কৰ্নাৰত শেডিং কৰিবৰ কাৰণে সৰু ব্ৰাছ নাই তো এনেকে আমাৰ আইশ্যাডো ব্ৰাছ আছে হেতুকো আপোনালোকে সেম কৰিব এনেকে ৰাবাৰৰ লগত বান্ধি লব বান্ধি কি হ'ব চাবচোন ব্ৰাছটো এনেকে ফ্ৰন্ট সাইডে এনেকে সৰু হৈ যায় কাৰণ আমাক শেডিং কৰিবৰ কাৰণে সৰু ব্ৰাছ লাগে ন আউটাৰ কৰ্নাৰ হোক বা আমাৰ ইনাৰ কৰ্নাৰ হোক আমাক সৰু ব্ৰাছ লাগে চাওকচোন হৈছে নে শেডিং কৰিব আৰামসে পাৰিম আমি তো এনেকে আমি আউটাৰ কৰ্নাৰ ইনাৰ কৰ্নাৰ আমি এনেকে ব্ৰাছ এটো হ্যাকটো এপ্লাই কৰিব পাৰো এতিয়া মোৰ হ্যাকটো হল মাস্কাৰা তো মাস্কাৰাটো আমি এতিয়া কি কৰিম কৈ আছো ৰব আপোনালোকে টেনশন নলব মই আপোনালোকক কবৰ কাৰণে ব্লগটো ৰেডি কৰিছো যেহেতু আজিকালি আমি সকলোৱে গ্ৰে হেয়াৰৰ প্ৰবলেম ফেস কৰি আছো পকাচুলিৰ বয়স লৈ একো নাই সকলোৰে পকাচুলিৰে মানে প্ৰবলেম সবে ফেস কৰি আছো তো এতিয়া আমি কি কৰিম কবাত এতিয়া আমাৰ ইমার্জেন্সি যাব লগিয়া হৈ গল কবাত মানে একদম পুতুককে প্ল্যানিং হৈ গল যে আমি এতিয়া কবাত যাব আছে আমাৰটো হেয়াৰ কালাৰো কৰা হোৱা নাই বা ধৰক কিছুমানৰ এনেকে পকাচুলি এতিয়া একদম ফ্ৰন্টতে মানে পকাচুলিবোৰ হয় কোট মানুহৰ চকু পৰা জাগাতে হয় দেই তেতিয়া কি কৰিম প্ৰথমে আপোনালোকে নিজৰ হেয়াৰ ষ্টাইল ধুনিয়াকে কৰি লব কৰি লোৱাৰ পিছত চাওকচোন মাস্কাৰাৰ ব্ৰাছটো কেনেকৈ হয়
কোম টাইপে হয় নহয় জানো তো ধুনীয়াকৈ য'ত য'ত আপোনালোকৰ পকা চুলি ওলাই আছে গ্ৰে হেয়াৰ্ছবোৰ আপোনালোকে এই লগতে আকৌ এনেকৈ অলপ অলপ এনেকৈ ফনিয়াই ফনিয়াই দিব চাবচোন আপোনালোকৰ গ্ৰে হেয়াৰ লগালগ কলা হৈ যাব তো এইটো হেকটো কেতিয়াবা ট্ৰাই কৰি চাবচোন বহুত কাম আহিব আৰু এইটো যোনটো মই হেকটো কৈছোঁ এইটো অকল ছোৱালী নহয় দেই ল'ৰাবিলাকৰো কিন্তু বহুত কাম আহিব আপোনালোকেও কিন্তু এপ্লাই কৰিব পাৰে এনেকুৱা কেতিয়াবা চাবচোন মাস্কাৰা নাই যদিও লৈ আনিব বা ঘৰততো বাইদেউ ভণ্টি থাকেই তেওঁলোকৰতো থাকেই আপোনালোকে তেনেকৈ ইউজ কৰি চাব পাৰে এই হেকটো আশা কৰিছোঁ মোৰ ব্লগটোক আপোনালোকে লাইক কৰিব আৰু পাৰিলে কমেণ্টো কৰিব শ্বেয়াৰো কৰিব আজিলৈ ইমানেই নহ'লে আকৌ লগ পাম মোৰ আন এটি নতুন ব্লগৰ লগত তেনেহ'লে সকলোকে ধন্যবাদ